নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ শুভংকী ৰাইজ, আপোনালোক নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছো। আমাৰ সমাজত 45ৰ পৰা 50 বছৰ বয়সৰ মহিলাৰ শৰীৰত আন এটা সমস্যাই দেখাই দিয়ে। এই সমস্যাটোৰ বিষয়ে আলোচনা কৰিম। এই সমস্যাটো হ'ল মেনোপজ বা ৰজনিবৃত্তি। আমি সচৰাচৰ দেখা পাওঁ যে কিছুমান মহিলাৰ, কিছুমান বুলি নহয়, প্ৰায় মহিলাৰে 45 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ ভিতৰত তেওঁলোকৰ ডিম্বাশয়ৰ পৰা হৰমন উৎপাদন বন্ধ হৈ যায়। তেতিয়া তেওঁলোকৰ প্ৰাকৃতিকভাৱে ঋতুস্ৰাৱ বা মাহিকা বন্ধ হৈ যায়। এনেকুৱা অৱস্থাক আমি মেনোপজ বা ৰজনিবৃত্তি বুলি কওঁ। থুলমূলকৈ ক'বলৈ হ'লে মহিলা এগৰাকীৰ 45 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ ভিতৰত তেওঁৰ ডিম্বাশয়ৰ পৰা ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰমনৰ উৎপাদন লাহে লাহে বন্ধ হৈ যায় আৰু তেতিয়া তেওঁ ঋতুস্ৰাৱ বন্ধ হৈ যায় আৰু এনেকুৱা হ'লে আমি তেখেতক মেনোপজ হোৱা বুলি ক'ব পাৰোঁ। এনেদৰে মহিলা এগৰাকী যদি 12 মাহ ধৰি একে লেঠাৰিয়ে তেওঁৰ মাহেকীয়া বা ঋতুস্ৰাৱ নহয়, তেতিয়াহ'লে তেওঁৰ মেনোপজ আৰম্ভ হোৱা বুলি ক'ব পাৰি। মেনোপজৰ কাৰণসমূহ: প্ৰাকৃতিক ৰজনিবৃত্তি, মই ওপৰত কোৱাৰ দৰে। অভাৰী বা ডিম্বাশয়ৰ অস্ত্ৰোপচাৰ, যদি 10টা অভাৰী চাৰ্জাৰী কৰি আঁতৰাই দিয়া হয়, তাৰ লগে লগে মেনোপজ আৰম্ভ হয়। চিকিৎসা পদ্ধতি: যদি কোনো মহিলাৰ কৰ্কট ৰোগ আৰম্ভ হৈছে, তেতিয়া তেওঁক যদি কেমোথেৰাপি বা ৰেডিঅ'থেৰাপিৰ দ্বাৰা চিকিৎসা কৰা হয়, তেতিয়াহ'লে সেই চিকিৎসাৰ দ্বাৰাই শৰীৰত ডিম্বাশয়ৰ ক্ষতি সাধন হ'লেও মেনোপজ হ'ব পাৰে। স্তন কেঞ্চাৰ: যদি কোনো মহিলাৰ স্তন কেঞ্চাৰ আৰম্ভ হৈছে বা স্তন কেঞ্চাৰত ভুগি আছে, তেওঁক যদি হৰমন থেৰাপিৰে চিকিৎসা কৰা হয়, তেনেহ'লে এই চিকিৎসাৰ জৰিয়তেও মহিলাগৰাকীৰ ডিম্বাশয়ৰ ক্ষতি হৈ মেনোপজ হ'ব পাৰে। কিছুমান স্বাস্থ্যজনিত কাৰণ: অটোইমিউন ডিজিজেও কেতিয়াবা মহিলাগৰাকীৰ ডিম্বাশয়ৰ ক্ষতি কৰি মেনোপজ হ'ব পাৰে। কিছুমান মহিলাৰ 40 বছৰ বয়সৰ আগতে ঋতুস্ৰাৱ বন্ধ হৈ যায়, তেতিয়া তাক আমি প্ৰিমেচিউৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চি বুলি কওঁ। তাৰ ফলতো মেনোপজ হ'ব পাৰে। জেনেটিক কাৰণ: বংশত যদি কাৰোবাৰ প্ৰিমেচিউৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চিৰ লক্ষণ থাকে, তেতিয়াহ'লে মেনোপজ আগতীয়াকৈ হোৱাৰ সম্ভাৱনা থাকে। ধূমপান কৰা মহিলাসকলৰ ধূমপান নকৰা মহিলাতকৈ আগতে মেনোপজ হয়। জীৱনশৈলী: কম ওজনৰ মহিলাৰ বেছি ওজনৰ মহিলাতকৈ মেনোপজ আগতে হ'ব পাৰে। মেনোপজৰ পৰা শৰীৰত কি কি সমস্যা দেখা দিব পাৰে? হাৰ্ট ডিজিজ হ'ব পাৰে। ক'ৰবাত লাগিলে শৰীৰৰ হাড়বোৰ টুকুৰা টুকুৰ হৈ ভাঙিব পাৰে। প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে। ওজন বাঢ়িব পাৰে। যৌন কামনা বাসনা নাইকিয়া হৈ যাব পাৰে। মেনোপজৰ পিছত যিহেতু মহিলাৰ শৰীৰত পুৰুষ হৰমন এণ্ড্ৰজেনৰ পৰিমাণ বাঢ়ি গৈ থাকে, তাৰ ফলত মহিলাগৰাকীৰ শৰীৰত নানা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। চুলি সৰি যাব পাৰে, শৰীৰৰ ছাল শুকান হৈ যাব পাৰে আৰু পুৰুষৰ দৰে দাঢ়ি গজিব পাৰে। মেনোপজৰ লক্ষণ আচলতে কি কি হ'ব পাৰে? যৌনাংগৰ শুকান অৱস্থা হ'ব পাৰে। মুখ, ডিঙি আৰু বুকুত গৰম অনুভৱ কৰিব পাৰে। টোপনিৰ সমস্যা, গাঁঠি আৰু পিঠিৰ বিষ হ'ব পাৰে। ভাগৰ লাগিব, গোটেই শৰীৰটো ঘামিব। মানসিক চাপ, উদ্বেগ আৰু হতাশা আগুৰি ধৰিব। কামনা বাসনা কমি যাব আৰু মানসিক স্মৃতিশক্তি বিসংগতি দেখা দিব। চিকিৎসা: মেনোপজ যিহেতু এক প্ৰাকৃতিক স্বাভাৱিক জৈৱিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ ফলত হয়, সেয়েহে মেনোপজৰ লক্ষণসমূহ আৰাম পোৱাৰ বাবে গুৰুত্ব দি চিকিৎসা কৰিব লাগে। পাতল আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। শোৱনি কোঠাটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰোপৰি কোঠাটো ঠাণ্ডা কৰি ৰাখিব লাগে। অলপ শীতল পানীৰে গা ধুব লাগে। কোঠাটোত ফেন ব্যৱহাৰ কৰিব লাগে আৰু শৰীৰটোক ঠাণ্ডা কৰি ৰাখিব লাগে। নিয়মিত ব্যায়াম কৰিব লাগে। বেছি টেঙা খাব নালাগে। বেছি গৰম পানী খাব নালাগে। মদ বা ধূমপান কৰিব নালাগে। যৌনাংগ শুকান হ'লে লোকেল লুব্ৰিকেটেৰে চিকিৎসা কৰিব লাগে। কেলছিয়াম আৰু ভিটামিন ডি খাব লাগে। প্ৰচুৰ পৰিমাণে শাক পাচলি আৰু ফলৰ ৰস খাব লাগে। অশ্বগন্ধা খাব লাগে। অশ্বগন্ধাই মানসিক চাপ, উদ্বেগ আৰু হতাশা দূৰ কৰে। হালধি খাব লাগে। হালধিয়ে বিষ দূৰ কৰে। ত্ৰিফলা খাব লাগে। ত্ৰিফলাই হজম শক্তিত সহায় কৰে আৰু শৰীৰৰ পৰা বিষ দূৰ কৰি শৰীৰৰ তিনিটা দোষৰ ভাৰসাম্য ৰক্ষা কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বিশেষকৈ মই মহিলাসকলক উদ্দেশ্য কৰি কৈছোঁ, যিহেতু মেনোপজ এটা প্ৰাকৃতিক স্বাভাৱিক জৈৱিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া, সেয়েহে প্ৰত্যেক মহিলাই মানসিকভাৱে ইয়াৰ মুখামুখি হ'বৰ কাৰণে প্ৰস্তুত হৈ থাকিব লাগে। মই শেষত আপোনালোকক এটা কথাই ক'ম যে মই কোৱাৰ দৰে আপোনালোকে মেনোপজৰ লক্ষণবোৰক আশ্ৰয় নিদি বা গুৰুত্ব নিদি আপোনালোকে কৰ্মব্যৱস্থাৰ মাজেদি জীৱনটো আনন্দ উপভোগ কৰক আৰু জীৱনটোক সৌন্দৰ্যৰে পৰিপূৰক কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে মেনোপজ বা ৰজনিবৃত্তিয়ে মহিলাসকলক শৰীৰত কি সমস্যাৰ সৃষ্টি কৰে আৰু তাৰ পৰা আৰাম পাবলৈ তেওঁলোকে কিদৰে গুৰুত্ব দিব লাগে, সেই বিষয়ে অলপ হ'লেও তথ্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। মই আশা ৰাখিম আপোনালোকৰ লগতে সমাজৰ আন লোকসকলেও যাতে মেনোপজ বা ৰজনিবৃত্তিৰ সমস্যাটোৰ বিষয়ে জানিবলৈ সক্ষম হয়, তাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।